গুৱাহাটী প্ৰেছ ক্লাবত একবিংশৰ চিন্তনত নাৰী লেখক গ্ৰন্থ উন্মোচন। আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি পূব গুৱাহাটী শাখা লেখিকা সংস্থাৰ উদ্যোগত শাখাৰ বৰ্ষপূৰ্তি উপলক্ষে লেখক অধ্যাপক ডক্টৰ সাবিত্ৰী শইকীয়াৰ সম্পাদনাৰে উদীয়মান নাৰী লেখকৰ গৱেষণামূলক প্ৰবন্ধ সংকলন একবিংশৰ চিন্তনত নাৰী লেখক নামেৰে এখনি গ্ৰন্থ উন্মোচন কৰা হয়। গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে ইতিহাসবিদ ডক্টৰ মনোৰমা শৰ্মাই। একবিংশৰ চিন্তনত নাৰী লেখক গ্ৰন্থখনি ডক্টৰ অৰ্পণা মহন্তৰ নামত উৎসৰ্গা কৰা হৈছে। গ্ৰন্থখন উন্মোচন কৰি ইতিহাসবিদ ডক্টৰ মনোৰমা শৰ্মাই উল্লেখ কৰি কয় যে ডক্টৰ অৰ্পণা মহন্তই নাৰীৰ সম অধিকাৰ, নাৰীৰ মুক্তি আদি বিভিন্ন দিশক লৈ একাগ্ৰতাৰে কাম কৰি গৈছে। লগতে ডক্টৰ মনোৰমা শৰ্মাই কয় যে ইতিহাসত পুৰুষৰ গুৰুত্ব বেছি, ইতিহাসক অন্য এক দৃষ্টিভংগীৰে চোৱা উচিত বুলি তেওঁ মন্তব্য কৰে। মহিলাই সমাজৰ বাবে যিমানেই কাম কৰি নাযাওক কিয় নাম নাথাকে, সকলো সলনি কৰাৰ সময় সমাগত। নাৰীক ভোগৰ সামগ্ৰী কৰাটো অনুচিত বুলিও তেওঁ মন্তব্য কৰে। সাহিত্য সংস্কৃতি বিশেষ ধৰণৰ যি ধৰণৰ ভাবিছে যে সমাজত কাম কৰিব লাগে, বিভিন্ন ধৰণৰ তেখেতসকলে এক স্পেচ বা জাগা বনাবৰ কাৰণে তেওঁলোকে ষ্ট্ৰাগল কৰিব, সংগ্ৰাম কৰি গৈছে। সংগ্ৰাম যে সদায় অকল ৰাস্তাতে নহয়, সেইটো নহয়, সকলো নাৰীৰ জীৱনেই এটা সংগ্ৰাম। আমি যদি টেনচুলাৰ জীৱনীখন পঢ়োঁ তেতিয়া আমি দেখিম যে এগৰাকী নাৰীয়ে কি ধৰণৰ সংগ্ৰাম কৰি মূৰ তুলি সমাজত থিয় হৈ থাকিব পাৰে। আৰু প্ৰত্যেকগৰাকী, মই এতিয়া যাৰ যাৰ নাম কৈছোঁ, অপৰ্ণা বাইদেউ, অঞ্জু বৰকটকী, তাৰপিছতে তপপ্ৰভা কলিতা, সকলোৱে সদায় এটা সংগ্ৰাম সদায় আছিলে। সংগ্ৰামটো কিয়? কাৰণ সমাজখনে, আমাৰ সমাজখনে। অনুষ্ঠানত ডক্টৰ অৰ্পণা মহন্তৰ ভগ্নীদ্বয়ক মৰম শুভেচ্ছা জ্ঞাপন কৰা হয়। শাখাৰ সদস্যসকলে সমবেত সংগীত পৰিৱেশন কৰাৰ লগতে বিনীতা ডেকাই এটি জ্যোতি সংগীত পৰিৱেশন কৰে। উক্ত অনুষ্ঠানতেই নিৰু শৰ্মা পৰাজুলি আৰু প্ৰণীতা শৰ্মাই কবিতা আবৃত্তি কৰে। অনুষ্ঠানত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক তথা বিশিষ্ট লেখক ডক্টৰ পৰমানন্দ মজুমদাৰে গ্ৰন্থখনিৰ সন্দৰ্ভত কয় যে নাৰী সম্পৰ্কীয় লেখনিসমূহ, নাৰী সম্পৰ্কীয় দৃষ্টিভংগীসমূহ প্ৰকাশ পাইছে, অতি উৎকৃষ্ট মানৰ লেখনি বুলিও তেওঁ মন্তব্য কৰে। অনুষ্ঠানত উপস্থিত থাকি লেখিকা সংস্থাৰ উপদেষ্টা হৰিপ্ৰিয়া বাৰুকিয়াল বৰগোহাঁই আৰু মঞ্জুলা শৰ্মা ভট্টাচাৰ্য, লেখিকা সংস্থাৰ সভাপতি মৃদুলা শৰ্মাই উপস্থিত থাকি নাৰী সম্পৰ্কীয় ভাষণ আগবঢ়ায়। অনুষ্ঠানত চুটিগল্প আৰু অনুগল্প বিজয়ীসকলক পুৰস্কাৰসমূহ বিতৰণ কৰা হয়। অনুগল্প প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে মানসী বৰুৱা দেৱী, দ্বিতীয় স্থানত পুষ্পাঞ্জলি গোস্বামী, তৃতীয় স্থানত নীলামণি গগৈ, নিচুকণি দিতিমণি গগৈ আৰু ববিতা বৈশ্য লহ কৰে পুৰস্কাৰ লাভ কৰে। আনহাতে চুটিগল্প প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে স্বপ্না বৰুৱা, দ্বিতীয় মানসী বৰুৱা দেৱী, তৃতীয় জ্যোতি কলিতা ডেকা, বিশেষ পুৰস্কাৰ লাভ কৰে দিতিমণি গগৈ আৰু চন্দ্ৰা দেৱী দত্তক প্ৰদান কৰা হয়। সভাত মধুৰিমা সেন বৰুৱা, সুপৰ্ণা লাহিৰী, ৰিপুঞ্জয় গগৈ, চেনী চম্পা মহন্ত, অপূৰ্ব বৰুৱাকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। সভাত উপস্থিত প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিয়ে লেখিকা সংস্থাক শলাগ লয়। হোৱাটছআপতেই প্ৰবন্ধ সংগৃহীত কৰি আকৌ সেইবোৰ আমি ডিটিপি কৰোৱা হৈছে। আমাৰ মাজত আছে যিজনে অতি কষ্টৰে এই কাম খেৰা কৰিছে। কিছুমানৰ আখৰ আমি বনিব নোৱাৰোঁ, আকৌ বাৰ লিখা। গতিকে এই ডিজিটেল ইণ্ডিয়ানো আমি আচলতে ইমান, যদিও এটা থিম দিছে, আমি সিমান আগবাঢ়ি যাব পৰা নাই। তাৰ কাৰণেও হয়তো এইটো দিছে যে আমি সকলো আচলতে আগুৱাই যাব লাগে। বিভিন্ন কৰ্মক্ষেত্ৰত এতিয়া হৈছে, যিহেতু আপোনালোকক ধন্যবাদ জনাইছোঁ। আমি লেখিকা সন্থা অসমৰ গুৱাহাটীৰ আচলতে আমাৰ শাখাৰ আজি 20 বছৰ হ'ল আৰু এই 20 বছৰত আমি প্ৰায় 55গৰাকী লেখকৰ প্ৰবন্ধ সম্পদ আৰু
নাৰী লেখক বুলি কয়, লেখিকাও কয়, কিন্তু নাৰী লেখক বুলি কয়। আৰু নাৰী লেখকৰ চিন্তাত তেওঁলোকে বিভিন্ন ক্ষেত্ৰত সমাজ, সাহিত্য, সংস্কৃতি, শিক্ষা, বিজ্ঞান সকলো ক্ষেত্ৰত নাৰীৰ অৱস্থিতি আৰু তেওঁলোকৰ অৱদান এই বিষয়ত আমি তেখেতসকলক কৈ দিয়া হৈছিলে। সেইমতে তেওঁলোকে লিখিছে। হয়তো আমি সম্পূৰ্ণৰূপে সফলতা পাব পৰা নাই, কাৰণ কিছুমান বিষয় আমাৰ থাকি গৈছে। মানে ভাষাৰ আপোনালোকৰ অনুভৱটো? অনুভৱ সঁচাকৈয়ে মই আচলতে 2002ৰ পৰা এইটো শাখাত আছোঁ, এছিষ্টেণ্ট ছেক্ৰেটেৰী হৈ, তাৰপিছত ছেক্ৰেটেৰী হৈ মাজতে মই নিজৰ কিছুমান কাৰণত থাকিব নোৱাৰিলেও মই এতিয়া সভাপতি হৈছোঁ। গতিকে গুৰিৰে পৰাই মই আছোঁ, আৰু গুৰিৰে প্ৰথমৰ পৰাই এটা সপোন আছিলে। আজি সেই সপোনটো মানে বাস্তৱত পৰিণত হোৱাৰ দিন। এখন হয়তো বহুতে বহুত উলিয়াইছে, কিন্তু শাখা এটাৰ পৰা ভৱিষ্যত পৰিকল্পনা আমাৰ আছে। আমি ইতিমধ্যে চুটিগল্প, অনুগল্পৰ কৰ্মশালা পাতিছিলোঁ ছেপ্টেম্বৰ মাহত। প্ৰতিযোগিতা আমি পাতিছোঁ, কৰ্মশালাত অংশগ্ৰহণ কৰা। তাৰ পুৰস্কাৰবিলাক আমি আমাৰ নিজৰ সদস্যসকলে নিজৰ দান বৰঙণি আমি আগবঢ়াইছোঁ। আৰু ভৱিষ্যত পৰিকল্পনা চুটিগল্প আৰু অনুগল্পৰ একোখনকৈ কিতাপ আৰু কবিতাৰ কিতাপ। আমি আচলতে গ্ৰন্থ প্ৰকাশৰ লগতেই সাধাৰণতে লেখীয়াসকল জড়িত। অন্য আমাৰ আছে সামাজিক, ধৰক আমাৰ প্ৰকৃতিৰ ওপৰত আমাৰ আছে কিছুমান, আমি তেনেকৈ মাত মাতি আহিছোঁ, বা বিভিন্ন সামাজিক ন্যায়ৰ ক্ষেত্ৰতো, অন্যায়ৰ ক্ষেত্ৰতো আমি মাত মাতি আহিছোঁ। কিন্তু আমি লেখিকা সন্থা অসমৰ শাখা হিচাপেহে, আৰু বিভিন্ন ক্ষেত্ৰত নিজা নিজিকৈ মই বিভিন্ন সংগঠনত আছোঁ, এওঁলোক বিভিন্ন সংগঠন, প্ৰতিগৰাকীয়ে আমি অকল এটাতে নহয়, কেইবাটাও সংগঠন আছোঁ। সেইধৰণে সমাজৰ সাহিত্যৰ সেৱা আমি কৰি আহিছোঁ। আৰু এইটো সমবেত সংগীতটোত আমাৰ প্ৰথম থিম ছং আজি। আমি একেবাৰে ক্ষুদ্ৰ, আমি শাখা এটা। গতিকে গুৱাহাটীৰ মাজমজিয়াত থাকি হয়তো আমি বেছি কৰিব পাৰিব লাগিছিলে, কিন্তু সকলোবোৰ চাকৰিয়াল, সকলোৰে বিভিন্ন অভাৱ অভিযোগ, আৰু তাতকৈও ডাঙৰ কথা, আমাক নাৰীসকলক অকণমান পিছলৈ টনাৰ যিটো প্ৰবৃত্তি আমাৰ সামাজিক ব্যৱস্থাটোৱে দিছে। গতিকে আমি মানে আজৰি হৈ মুকলি হৈ ওলাব পৰা নাই। বহুত হেঁপাহ আমাৰ আছে, পৰিকল্পনা আছে, কৰিছেই। আপোনালোকে দেখিবই, অপৰ্ণা বাইদেউৰ ওপৰত আমি এখন অৰ্পণ কৰিছোঁ ইতিমধ্যে। এই প্ৰথম তেখেতৰ ওপৰত কৰা বুলি কৈছে তেখেতৰ পৰিয়ালে। আৰু দ্বিতীয় কথা, এইখন তাৰমানে আমি আচলতে মানে সেই সকললৈহে দিছোঁ যিসকলে মানে আচলতে নাৰীৰ মানে লেখাৰ যিটো যন্ত্ৰণা বা প্ৰতিষ্ঠা লাভৰ যিটো তাৰমানে বাধা, সেইটো আঁতৰাই। গুৱাহাটীৰ পৰা জোনমণি হাজৰিকাৰ ৰিপৰ্ট, প্ৰাগজ্যোতিষ লাইভ।